গুড মৰ্ণিং। আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোক সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আহক তেতিয়াহ'লে আজি মই মোৰ দুপৰীয়াৰ ৰেচিপিটো আৰম্ভ কৰি দিছোঁ। দুপৰীয়াৰ ৰেচিপিটোত আছে আজি কচু শাকৰ গাখীৰ দি বনোৱা এবিধ সুস্বাদু ব্যঞ্জন। আপোনালোক সকলোৱে খাব পাৰিব, যিকোনো বেমাৰ আজাৰ মানুহে এইবোৰ খাব পাৰিব। আপোনালোকে চাওকচোন এইটো কেনেকুৱা হয়, কেনেকুৱা পায় কমেণ্টত জনাব প্লিজ। এয়া মই ইয়াতে শুকান জলকীয়া আৰু পাঁচফোৰণ দি কিনে ভাজি লৈছোঁ। এতিয়া দিছোঁ এটা মিডিয়াম চাইজৰ সৰুকৈ কাটি থোৱা পিঁয়াজ। সেইটো মই অকণমান কেঁচা গন্ধটো যাবলৈ দি লৰাই থাকিম। এতিয়া ইয়াত মই দিছোঁ থেতেলি থোৱা নহৰু আৰু অকণমান আদা পেষ্ট দি কিনে এইখিনি কেঁচা গন্ধটো নোযোৱালৈকে মই লৰাই দি থাকিম। সেয়া লৰাই দি আছোঁ। ইয়াতে দি দিছোঁ মই এতিয়া এচামুচ জিৰাৰ গুড়া, ৰং হালধি দি এইখিনি ভাজি ল'ম। ভাজি লোৱা হৈ গ'ল। ইয়াতে দি লৈছোঁ মই এতিয়া বইল কৰি থোৱা বুট। এইখিনি অকণমান সময় মই ভাজি ল'ম। ইয়াত দি দিছোঁ নিমখ, ইয়াত দি দিছোঁ এতিয়া কাটি থোৱা ক'লা কচুখিনি দি দিছোঁ। দি এইখিনি লৰাই থাকিম, অকণমান সময় লৰাই থাকিম। এতিয়া কচুখিনিত মই ঢাকনি মাৰি দি দিম।
এয়া 5 মিনিট পিছত মই ঢাকনি গুচাই দিছোঁ। ঢাকনি গুচাই এইখিনি লৰাই দিম। এয়া আঞ্জা বনাই থকাতে মুনুৱে ললিপপ খুৱাই থকা এটা ভিডিঅ' বনালোঁ। বনাওঁতে মাজতে সোমোৱাই গ'ল, তাকে দেখুৱালোঁ আপোনালোকক। চাওকচোন তাই কেনেকৈ ললিপপটো খাই আছে কি। বেয়া, কিন্তু বেয়া হ'লেও মানে দাদাকৰ পৰা কাঢ়ি লৈ যায় তাই। দাদাকে খোৱা দেখিলে তাইকো লাগে। চাওকচোন কি চুপি আছে। এয়া দাদাকে খুজিছে, দাদাকক দিব নোখোজে। চাওকচোন কেনেকুৱা খন কৰিছে তাই, দেখিছে? তাৰ পৰা কাঢ়ি আনিব খোজে। সি লৈ যোৱাৰ পিছত তাৰ পৰা কাঢ়ি আনিব খুজিছে। চাওকচোন কেনেকুৱা টানি ধৰিছে, টনা আজোৰা কৰি আছে। এয়া দেখিছে, মুখৰ পৰা উলিয়াই লৈ আহিছে। ইয়াতে এতিয়া মই দিছোঁ মোৰ ঘৰৰে গাখীৰৰ সৰ। এইখিনি দি মই লৰাই দিম এতিয়া। ইয়াতে মই গাখীৰৰ সৰ ধোৱা বাতিটো পানীৰে ধুই দিছোঁ। দি এতিয়া মই ইয়াত লৰাই দি ঢাকন মাৰি দি দিম। এয়া আমাৰ প্ৰায় হৈয়ে গৈছে কচুৰ আঞ্জা। এতিয়া ইয়াত দিম আমি 4ভাগৰ এভাগ নেমুৰ ৰস, মানে এটা নেমুৰ মই 4ভাগৰ এভাগ কাটি লৈ ৰসটো ওলাই দি দিছোঁ আৰু দি এইখিনি মই লৰাই দিম। লৰাই দি তাৰপিছত মই এইখিনি ঢাকি এয়া আমাৰ গাখীৰৰ সৰ দি বনোৱা কচু আৰু বুটৰ ৰেচিপি হৈ গ'ল। এতিয়া আমি খাব পৰা হৈ গ'লোঁ। এয়া আমাৰ খোৱা লোৱা হৈ গ'ল দুপৰীয়াৰ। খাই লৈ উঠি টোপনি দিয়া হৈ গ'ল। টোপনি দি উঠি এতিয়া চাহ তাহ খাবলৈ ল'ম আৰু। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ।